স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। সকলোকে আশা কৰোঁ সকলোৰে ভাল, মোৰো একদম মজা। আৰু আজি মই যাম মানে এটা বিশেষ ঠাইত, যিটো মই আজি মানে ফাৰ্ষ্ট টাইম দেখা পাম। এইটো বাবে ভাবিছোঁ আপোনালোকক অকণমান দেখাই দিওঁ মই ক'ত যাম, কি কৰোঁ। তো ভিডিঅ'টো শেষলৈ চাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব দেই। আপোনালোকৰ অলপ মৰম মানে বহুত বেছি সাহস দিয়ে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যাম গাইজ, ৰৈ দিওঁ অলপ, গৰম বিৰাট গৰম। এতিয়া আমি গৈ আছোঁ দীপৰ বিলৰ পাৰে পাৰে। বহুত বেছি ধুনীয়া লাগিছে, ঠাণ্ডা ঠাণ্ডা কিবা এটা মানে গৰম যে ন, এইখিনি ঠাণ্ডাটো বহুত বেছি ভাল লাগিছে। আৰু ক'ত যাওঁ কি কৰোঁ তাকে ভাবিয়ে আছোঁ, তাকে আমি কথা পাতি পাতি মানে গৈ আছোঁ। চাই থাকিব দীপৰ বিলতে জাকৈ মাৰোঁতে জোকে ধৰোঁতে ধৰিছিলি মোক তই ভয়তে। হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় উন্মাগৰা উলাহত মই আপোন পাহৰা তোমাকে দেখিলে নজনাকে কাষৰলৈ আহিলে জাগৰো মামলৈ কয় কথা তুমি বিনে মই ৰাস্তাৰ পৰা দেখিলোঁ বুঢ়ী গোসানী দুৰ্গা মন্দিৰত, বহুত বেছিয়ে ভাল লাগিলে দেখি। সেইকাৰণে ভাবিলোঁ এবাৰ সোমাই যাওঁ আৰু আপোনালোককো দেখাওঁ। এইটো চাওক না গাইজ, ইমান ধুনীয়া বনাইছে, মইতো দেখি পাগল হৈ গৈছোঁ। আৰু যোনে বনাইছে ন, তেওঁক মোৰ ফালৰ পৰা বহুত বহুত চেলুট। গড চুইট। কিন্তু ৰাস্তাৰ পৰা বহুত বেছি
বেছি ধুনীয়া লাগিলে সেইকাৰণে ভাবিলোঁ ভিতৰৰ পৰা অকণমান দেখাই দিওঁ আপোনালোককো আৰু ময়ো মানে তাত ফটো উঠিলোঁ বহুত মন গ'ল ফটো উঠিবৰ কাৰণে ইমান ধুনীয়া চাওঁ শুনা পৰিৱেশটো বহুত বেছিয়ে ধুনীয়া মানে এতিয়া আহি পালোঁ আমি সেই বিশেষ ঠাইখন য'ত আমি আহিম বুলি কৈছিলোঁ বলক ভিতৰত যাওঁ কি বা আছে ভিতৰত মই একো নাজানো ফাৰ্ষ্ট টাইম আহিছোঁ বলক আমি আহিলোঁ আজি ৰাণীৰ ফালে মানে আপোনালোকক কৈছিলোঁ সেই বিশেষ ঠাইখন এইখনে মানে থলুৱা খাদ্যৰ জুতি ল'ব আহিছোঁ আজি আমি খাওঁ আৰু আপোনালোকে যদি ৰাণীৰ ফালে আহি ইয়াতে আহিবচোন একদম টেষ্টি বনাই একদম ধুনীয়া আৰু সেইবাবে আজি আমি আহিলোঁ দেখাই আছোঁ দেই এয়া হৈছে কেঁকুৰা তাৰপিছত এয়া হৈছে শুকান মাছ এইটো খাই কিন্তু বিৰাট টেষ্টি দেই